শুক্লাই জহলাওপুৰী পাৰ্কত কিছুমান নতুন সংযোজন আইটেম আমি ৰাখিব বিচাৰিছোঁ নতুন ইয়াত আমি টয় ট্ৰেইন সাৰাউণ্ডিং পাৰ্কৰ সাৰাউণ্ডিং আমি ঘূৰি থাকিব তাতে 4টা কোচ থাকিব এটা কোচত 12জনকৈ বহিব পাৰিব টোটেল 48 জন মানুহ একবাৰত ইয়াত বহি ফালে ল'ৰা ছোৱালী তাৰ গাৰ্জেন বিলাকো বহিব পৰা টয় ট্ৰেইন আমি ইয়াত ব্যৱস্থা কৰা হ'ব এই মাহৰ মানে লাষ্ট উইকত আমি ফাউণ্ডেশ্যন ষ্টন লেট কৰিম আৰু ইয়াত আইটেম থাকিব আমাৰ মিউজিকেল ৱাটাৰ ফাউণ্টেন এটো থাকিব আইটেম তাৰপিছত ওপেন এয়াৰ জিমৰ ব্যৱস্থা আমি ইয়াত ৰাখিছোঁ তাৰপিছত বাচ্চাবিলাক খেলিবৰ কাৰণে বিভিন্ন স্লাইডাৰ এইবিলাক আমি কৰিম বিভিন্ন খেল কৰিবৰ কাৰণে তাৰ বাহিৰেও এই পাৰ্কৰ অলপ বাহিৰত গেটৰ ওচৰতে আমি জুবিন গাৰ্গৰ ষ্টেচু আমি বনাম বুলি যোৱা নিৰ্বাচনত আমি ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ এইবাৰ আমি জুবিন গাৰ্গৰ ষ্টেচু এইবাৰ আমি স্থাপন কৰিম এই মানে জানুৱাৰী মাহৰ ভিতৰতে আমি আধাৰশিলা স্থাপন কৰিম এইখিনি কথা আপোনালোকক অৱগত কৰাইছোঁ কিমান টকা 3 কোটি টকা টোটেল 3 কোটি টকা এইবিলাক আইটেম গোটেইখিনি বিটিসি পৰিষদৰ চৰকাৰ আমি এইটো বিটিসিৰ জৰিয়তে আমি কৰিম এইটো ট্ৰেইনৰ যোনটো সুবিধা এইটো টিকেট সিস্টেম হ'ব না এইটোতো মেইনটেনেন্সৰ কথা আছে টিকেট সিস্টেম হ'ব বাকিবিলাক মানে যিবিলাক মানে হেৰি কৰিবৰ কাৰণে ৰান কৰিবৰ কাৰণে অলপ টকা পইচাৰ ব্যৱস্থা লাগিব মেইনটেনেন্সৰ কাৰণে এইখিনি পাৰিব পাৰ্কত সোমাবৰ কাৰণে লোকেলৰ কাৰণে ফ্ৰী আছে আৰু শুক্লাই চাৰফাং সমষ্টিৰ বাহিৰৰ যিবিলাক আছে তেখেতসকলে আগত যি ধৰণে আছিল সেই ধৰণে হ'ব এইটো পাৰ্কখনক লৈ বহুত ৰাইজে মানে অলপ চিন্তা কৰিছিল যে ফুলসমূহৰ কি হ'ব এইটো আপোনালোকৰ নতুনকৈ চৰকাৰ আহিলে বহুত ফুল হোৱা দেখা পাইছোঁ কি ফুল হৈছে আপোনালোকে ফুলটো আপোনালোকে যিখিনি দেখিছে নামবিলাক মই নাজানো ইয়াত ৰঙা আছে গোলাপ আছে কমলীয়া হালধি আছে সিজনেল যিবিলাক মানে এই সময়ত হোৱা যিবিলাক মানে ফুলবিলাক ইয়াতে আছে ভেৰাইটিজ ফুল আছে আৰু ইয়াতকৈ আৰু ভাল কৰিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ